গাইজ গুড মৰ্নিং কি খবৰ সকলোৰে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি একচুৱেলি যাব ওলাইছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এটা আপোনাৰ ঝৰ্ণা আছে তাতে মানে হাও হাও ৱাটাৰফল বুলি কয় এইটো আপোনাৰ কোকৰাঝাৰ বিলাসীপুৰৰ পৰা আহিলে আপোনাৰ কোকৰাঝাৰৰ লাইনত অভায়কুটি বুলি ঠাইখনৰ নাম কয় সেই ঠাইখনতে আপোনাৰ ৱাটাৰফলটো আছে আজি তাতে যাওঁ মানে কেতিয়াও যোৱা নাই এনে নামটো শুনিছোঁ কেতিয়াও যোৱা নাই সো আজি তাতে যাওঁ তাৰে ৱাটাৰফলটো চাওঁ লগতে আপোনালোককো দেখুৱাওঁ আৰু ভিডিঅ'টো চাই শালবাৰীৰ পৰা এইটো উত্তৰ সাইড এইটো আপোনাৰ এই হাও হাও ৱাটাৰফল বুলি কয় ঠিক আছে থেংক ইউ আগত গাঁও পাব না আগত গাই লেফট সাইডে রাইট সাইডত যাব এই লেফট সাইড ঠিক আছে শালবাৰী সো গাইজ আহি পালোঁ আৰু বেছি দূৰ নাই এইখিনিতে আহি মানে এখন কাঠৰ দলং এখন পালোঁ একচুৱেলি আজিকালি কাঠৰ দলংটো নাই চবে গম পাইছে আজিকালি সব পকাৰে বনোৱা সব ব্ৰিজ ইমান দিনৰ পিছত মানে আজি এখন কাঠৰ ব্ৰিজ দেখা পাইছোঁ তো সেইটোৰ কাৰণে বহুত ভাল লাগি আছে আপোনালোকক ব্ৰিজখন দেখুৱাই আছোঁ আগতে আমাৰ মানে সৰু থাকোঁতে মানে একদম আপোনাৰ কাঠৰ ব্ৰিজ বেছি আছিলে কিন্তু এতিয়া আজিকালি কাঠৰ ব্ৰিজবিলাক দেখা নাযায় তো আপোনালোকক দেখাই আছোঁ ব্ৰিজখন এইখন কাঠৰ ব্ৰিজখন অৱস্থা চাওক না কেনেকুৱা বাইক লৈ যাব ভয় লাগে বাইক লৈ বাৰু যাব পাৰি কিন্তু গাড়ী আহিলে অকণমান অসুবিধা হ'ব যেন পাইছোঁ তো আৰু পৰিৱেশটো চাওক ইমান ধুনীয়া পৰিৱেশ দুইফালে একদম পূৰা দুইফালে পানীবিলাক যে দেখি আছে আপোনালোকে এই পানীবিলাক একচুৱেলি আমি যোনটো নিজৰাত গৈ আছোঁ এতিয়া সেই নিজৰাৰ পৰা পানীবিলাক এনেকৈ নামি আহি ইপিনেদি এনেকৈ গৈ আছে এইটো চাইডেদি এনেকৈ গৈ আছে তো বলক ইয়াতে আৰু বেছি সময় নাথাকোঁ আপোনাৰ মেইন ডেষ্টিনেশ্যন যোনটো আছে তাতে যাওঁ আৰু তাতে গৈ অকণমান আপোনাৰ ভাল কেইটামান ফুটেজ দেখুৱাওঁ আপোনালোকক আৰু গৰমো বহুত দিছে অকণমান গা চা ধুওঁ অলপমান এনজয় কৰোঁ তাৰপিছত অলপমান কিবা এটা খাই কেনে আবেলিমানত ঘৰলৈ গুচিছোঁ গাইজ ঠাইটো আহি পালোঁ মানে ৰাস্তা বহুত বেয়া সেইকাৰণে বিজয়ক মই অকলে বাইকখন লৈ যাব দিলোঁ আৰু মই এইখিনি খোজকাঢ়ি গৈ আছোঁ আপোনালোকে আহিলে জোতা পিন্ধি আহিব আৰু দীঘল পেণ্ট পিন্ধি আহিব কাৰণ ঠাইটোত মানে আপোনাৰ পাহাৰীয়া ঠাই ন তো সেইটোৰ কাৰণে আপোনাৰ জোক উঠে আৰু বাৰিষা কালত আহিলে আপোনালোকে দীঘল পেণ্ট আৰু ইয়াতে আহিলে আপোনালোকে মে' জুন জুলাই এইটো ছিজনত আহিব তেতিয়া পানীটো বেছি থাকে তেনেহ'লে আপোনালোকে ভালকৈ এনজয় কৰিব পাৰিব এতিয়া এইটো ছাইডেদি যাব লাগিব এই বিজয় য'ত ৰখি আছে এইটো এনেকৈ চিধা যাব লাগিব চিধা গৈ বেছি দূৰ নহয় অলপমান পাইছোঁৱে আৰু তাতে গৈ বাকী গোটেইখিনি দেখাই আছোঁ চিধা গৈ থাক চিধা গৈ এটা মন্দিৰ আছে তাতে ৰখিবি গাইজ আহি পালোঁ ঠাইটোত এতিয়া আপোনালোকে এইপিনে এটা শিৱ মন্দিৰ আছে এইটো শিৱ মন্দিৰ হয় এইটো আৰু এইটো ছাইডেদি এনেকৈ গ'লে নিজৰাটো পাম আই থিংক আপোনালোকে ঝৰ্ণাৰ চাউণ্ডটো বোধহয় শুনিব পাৰি আছে মই শুনা পাই আছোঁ আপোনালোকে শুনা পাইছে নাই নে গম নাপাওঁ পানী বহুত ধুনীয়া বহুত বেছি পানী আছে তো বলক গৈ থাকোঁ আৰু গাইজ এতিয়া পাহাৰৰ ওপৰেদি অকণমান উঠি যাব লাগিব এই পাহাৰখন যে চাইছে পাহাৰখন দি এনেকৈ অলপমান বেছি নহয় অলপমান উঠি যাব লাগিব তো বলক গৈ থাকোঁ ৰাস্তা বহুত ভয়ানক এইপিনে আহিলোঁ এতিয়া এনেকৈ আপোনাৰ এনেকৈ ওপৰেদি উঠি যাব লাগিব আহি পালোঁ এইটো ছাইডত আপোনাৰ ৱাটাৰফলটো আছে চাউণ্ডটো আপোনালোকে শুনা পাইছে মোৰ চাউণ্ড আপোনালোকে শুনা পাইছেনে নে গম নাপাওঁ ইয়াতকৈ বেছি আৰু চিঞৰি ক'ব নোৱাৰোঁ কাৰণ মানে পানীৰ এনেকুৱা চাউণ্ড একো শুনা নাযায় এইটো ছাইডত আছে আপোনাৰ ৱাটাৰফলটো এইটো ছাইডত এইটো আপোনাৰ বগা চাইছে যে এইটো বলক গৈ থাকোঁ
লাগিলে ৱাটাৰফলটো বহুত ডাঙৰ হয় কিন্তু এটা কাৰণত এতিয়া ইয়াতে আহি অকণমান মনটো বেয়া লাগিলে আপোনালোকক দেখুৱাই আছোঁ কিহৰ কাৰণে মনটো বেয়া হৈছে ইমান ধুনীয়া নেচাৰেল ঠাই এটা যদি এনেকৈ কোনোবা জাবৰ জোঁথৰ পেলাই কিনে লেতেৰা কৰি ৰাখে তো চাবলৈ বেয়া লাগে চাওক এইবিলাক গোটেই পুৰা একদম লেতেৰা কৰি দিছে গোটেই ঠাইটো তো আপোনালোকে যদি আহে এনেকুৱা কাম নকৰিব আপোনাৰ কিবা যদি খোৱা বস্তু লৈ আহে কেৰি বেগত সোমাই লৈ আহিব আৰু যিখিনি জাবৰ জোঁথৰ ওলায় সেইখিনি আপোনাৰ কেৰি বেগত সোমাই লৈ ক'ৰবাত যদি ডাষ্টবিন পায় ডাষ্টবিনত পেলাই দিব এনেকৈ মানে ঠাইটো আপোনাৰ লেতেৰা কৰি ৰাখিলে দেখাটো বেয়া লাগে মানে আমাৰ আপুনি যদি আহে আপুনি আহি ঠাইটো বহুত চাফা দেখা পায় পৰিষ্কাৰ দেখা পায় কিন্তু বেলেগ যদি আপোনাৰ পিছত যোনে আহিব সি যদি আহি মানে ঠাইটো লেতেৰা দেখা পায় তো আহি একচুৱেলি সিহঁতে মানে ভাল নাপাব ইমান নেচাৰেল ধুনীয়া ঠাই এটা ইমান লেতেৰা কৰি ৰাখিছে তো প্লিজ আপোনালোকে আহিলে কেৰি বেগত যি খায় নাখায় আপোনালোকে প্লাষ্টিক যি ওলায় আপোনাৰ কেৰি বেগত সোমাই বস্তুখিনি ডাষ্টবিনত পেলাই দিব গাইজ চাউণ্ডটো শুনক না কিমান জোৰছে ইমান মানে ডাঙৰকৈ কৈ আছোঁ কথা বা আপোনালোকে শুনা পাইছে নে গম নাপাওঁ বহুত চাউণ্ড হৈ আছে একচুৱেলি এইটোৰ কাৰণে চাগে ৱাটাৰফলটোৰ নাম হাও হাও ৱাটাৰফল বুলি দিছে নামটো বহুত চাউণ্ড ইয়াতে গাইজ এতিয়া ড্ৰেছ চেঞ্জ কৰিলোঁ এতিয়া গা ধুবলৈ যাই আছোঁ আগলৈ যাম অকণমান কিমান দূৰ পাওঁ যিমানখিনি ওপৰত উঠিব পাৰোঁ ইমানখিনি ওপৰত উঠিম তেনেহ'লে বলক গৈ থাকোঁ গাইজ গা ধুবৰ কাৰণে এতিয়া ৰেডি পুৰা একদম গা ধুবৰ কাৰণে ৰেডি এইপিনে পানী চাওক ইয়াতে সোমাই যাম ফূৰ্তি কৰোঁতে মানে ইমান এক্সাইটমেণ্টত আছিলোঁ আজি আমি ঘৰৰ পৰা একো খাই অহা নাই ঐ চ' এতিয়া ঘৰৰ পৰা চলে বতৰা বনাই লৈ আহিছোঁ এতিয়া বিজয় আৰু মই ইয়াতে বহি খাম অকণমান এই ঝৰ্ণাটোৰ কাষত বহিম ইয়াতে বহি কেনে খাম আৰু খাই বৈ আকৌ অলপমান গা চা ধুই কিনে তাৰপিছত ঘৰলৈ গুচি যাম আৰু চ' গাইজ বিজয় যে খোৱা ৰেডি কৰি আছে একদম পূৰা চলে বতৰা খাম এতিয়া এইখিনিতে আমাৰ ওচৰৰ মোৰ লগৰ এজন আহি পাইছে খানা ৰেডি আমাৰ এতিয়া চলে বতৰা ইয়াতে এইটো বতৰা আৰু এইটো চলে এইটো খাম এতিয়া খাই বৈ সেইপিনে আকৌ যাম খাই লৈ জছটো লৈ লওঁ তাৰপিছত তাতে আকৌ মজা কৰিব যাম মানে আৰু বহুত মানুহ আছে না সিহঁতৰ লগত গোটেইবিলাক এনজয়মেণ্ট কৰি চবে মিলি একেবাৰতে এনজয়মেণ্ট কৰি তাৰপিছত ঘৰলৈ গুচি যাম আৰু তো আমি খাওঁ এতিয়া আপোনালোকে আমাৰ লগত খাই থাকক গাইজ ওপৰৰ পৰা ভিউ চাওক বহুত এটা ওখ পাহাৰত শিলত উঠিছোঁ উঠি এনে ভিউটো চাওক যাব পাৰিম কৰি যাম 1 2 3 এই তলৰ পৰা এনেকৈ উঠি এনেকৈ আহি একদম পূৰা এনেকৈ ওপৰত গৈ আছোঁ চাই থাকিব ভয়ো লাগি আছে অলপ এনেকৈ উঠি বহুত দূৰ যাব পাৰি কিন্তু ইমান দূৰ নাযাওঁ বেছি ৰিস্ক লৈ লাভ নাই ইয়াতকৈ বেছি আৰু নাযাওঁ এইটো এটা চাওক কি ধুনীয়া শিল তলেদি যাব পাৰি ভিউটো চাওক কি ধুনীয়া ভিউ একদম বিজয়
মেন ভাৰ্চেছ ৱাইল্ড ফাটি আছে নে কেনেকুৱা লাগিছে ফাটি আছে পুৰা গৰমো বহুত আছে কিন্তু গৰমটো দিলেও তেনেকুৱা কোনো একো মানে ফৰক হোৱা নাই ফ্ৰেণ্ড চাৰ্কেলৰ লগত আহিব নাইবা ফেমিলি লৈ আহিব পাৰে একো প্ৰব্লেম নাই কোনো ৰিস্ক নাই ইয়াতে ফটোশ্বুটৰ কাৰণে ধুনীয়া DSLR এটা লৈ আহিব আৰু কি লাগে এতিয়া গৈ থাকোঁ আৰু বহুত হ'ল ভাগৰ লাগি গৈছে এইবিলাক পাতবিলাক আছে নহয় এইবিলাক যদি গাত লাগে চেচ খুজাই মৰিব লাগিব এইবিলাক চাওক কিমান ওপৰত উঠি আহিছোঁ এই এনেকৈ এইটো চাইডেদি এনেকৈ নামি আহিছোঁ এইটো চাইডেদি তো গাইজ এতিয়া চবে ইয়াতে গা ধুই আছে পুৰা মজা কৰি আছে আমিও যাম এতিয়া ইয়াতে কেনেকুৱা লাগি আছে গাইজ এতিয়া ময়ো ইয়াতে যাম বিজয় এইপিনে আছে পুৰা এতিয়া ময়ো যাম গাই তাতে গা ধুম So I'll hold back, and you should know that was never gone, just have regrets. So I'll go back, I wouldn't gotta need to forget the time I lost. Let me forget. So guys, এইপিনে আৰু আহিছে বহুত ঠাইৰ পৰা মানুহ আহিছে এইবিলাক চবেই এনেকৈ ওপৰত গৈ আছে এনেকৈ ওপৰত উঠি আছে আমি অকণমান আগতে য'ত গৈছিলোঁ তাতে গৈ আছে ওপৰত উঠি তাতে ঠাই আছে কিন্তু বেছি ওপৰত যোৱাটো ঠিক নহয় সেইকাৰণে আমি নগ'লোঁ আধা যাই কিনে ঘূৰি আহিলোঁ আৰু চ' গাইজ গা পানী ধোৱা হৈ গ'ল মানে ইমানে গা ধুইছোঁ মানে মাতটো একদম বহি গ'ল ঠাণ্ডাও বহুত লাগিছে পানীবিলাক মানে ইমান ঠাণ্ডা তো বেছি টাইম গা নধুলোঁ কাৰণ এনেই গাটো অকণমান আগৰ পৰাই বেয়া হৈ আছে মোৰ তথাপি মানে ভিডিঅ' দিবৰ কাৰণে আপোনালোকৰ কাৰণে আহিছোঁ চ' ভিডিঅ'টো যদি চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো নতুন আপডেটৰ কাৰণে বেল আইকনটো দবাই ৰাখিব আৰু আপোনালোকে আহক ঠাইটো বহুত ধুনীয়া হয় একদম নেচাৰেল ঠাই হয় কিন্তু আপোনালোকে মানে ফেমিলি লৈ আৰু ফ্ৰেণ্ডৰ লগত আহক তেতিয়াহ'লে বহুত এনজয় কৰিব পাৰিব আৰু ঠাইটোও বহুত ধুনীয়া হয় একো ৰিক্সি ঠাই নহয় বহুত ছেফটি ঠাই হয় তো আপোনালোকে আহিব তো আজিলৈ বাই বাই দিছোঁ আকৌ এটা নতুন ভিডিঅ'ত খুব সোনকালে আপোনালোকক লগ পাই আছোঁ জয় অসম Deep in the dark, down on my knees, I've seen things that you wouldn't believe. I was lost until I found. Here we go.